নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে। তো বন্ধুসকল, এই ভিডিঅ'ত আপোনালোকক জনাম ইণ্ডিয়ান নেভিৰ কাৰণে ভালেকেইটা পোষ্ট ইয়াতে মুকলি কৰিছে ভাৰতীয় নৌসেনাৰ তৰফৰ পৰা। তো ভাৰতীয় নৌসেনাত কি পোষ্ট মুকলি হৈছে আৰু ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি আৰু ইয়াৰ বয়সৰ সময়সীমা, এই গোটেইখিনি ডিটেইলছ মই এই ভিডিঅ'ত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, আপোনালোকে অতি সহজে গম পাই যাব আৰু এই পোষ্টকেইটাত আপোনালোকে এপ্লিকেশ্যন কৰিব পাৰিব। আপোনালোকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা জাৰি হোৱা এই পোষ্টত আপোনালোকে ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে আবেদন কৰিব পাৰিব। তো বলক আপোনালোকক ডিটেইলছখিনি জনাই দিওঁ। প্ৰথমতে ইয়াতে পোষ্টৰ নাম আপোনালোকক দিয়া আছে, চাওক, জেনেৰেল ছাৰ্ভিচ, এয়াৰ ট্ৰেফিক কণ্ট্ৰলাৰ, পাইলট আৰু বেলেগ বেলেগ পোষ্ট ইয়াতে আদাৰ পোষ্ট আছে। তো এই গোটেইকেইটা পোষ্ট মিলি আপোনালোকৰ 242টা টোটেল পোষ্ট ইয়াতে দিয়া আছে আৰু এই পোষ্টকেইটা আপোনাৰ কমপ্লিটলি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পোষ্ট হয়। তো অনলাইন আবেদন কৰা যিটো আপোনাৰ তাৰিখ 29 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হ'ব, 14 মে'লৈকে আপোনালোকৰ আবেদন প্ৰক্ৰিয়াটো চলি থাকিব। তো গতিকে আপোনালোকে ডিটেইলছখিনি ভালদৰে চাই আপোনালোকে এপ্লিকেশ্যনটো কৰিব পাৰিব। তো এতিয়া হওক ভেকেঞ্চি ডিটেইলছলৈ চাওক। ইয়াতে জেনেৰেল ছাৰ্ভিচ যিটো দিয়া আছে ভেকেঞ্চিত 50টা আপোনালোকৰ কাৰণে পোষ্ট আছে আৰু ইয়াৰ এলিজিবিলিটি ইয়াত দিয়া আছে বিটেক ডিগ্ৰী আপোনালোকৰ থাকিব লাগিব। আৰু তাৰপিছত ভেকেঞ্চি আছে এয়াৰ ট্ৰেফিক কণ্ট্ৰলাৰ যিটো ATC বুলি কোৱা হয়, তাতে আপোনাৰ 10টা পোষ্ট দিয়া আছে। ইয়াতে আপোনাৰ বিটেক ডিগ্ৰী আপোনালোকৰ লাগিব। তাৰপিছত আপোনাৰ নেভেল এয়াৰ অপাৰেশ্যনাল অফিচাৰ যিটো আছে, ইয়াতে আপোনালোকৰ পোষ্ট দিয়া আছে 20টা পোষ্ট, ইয়াতে আপোনালোকৰ বিটেক ডিগ্ৰী লাগিব। আৰু পাইলটৰ পোষ্ট ইয়াতে দিয়া আছে 25টা পোষ্ট। তো এই পোষ্টটো আপোনালোকৰ কাৰণে বিটেক ডিগ্ৰী ইয়াতে মেনশ্যন কৰা আছে। তাৰপাছত আপোনাৰ আৰু এটা পোষ্ট ইয়াতে দিয়া আছে লজিষ্টিক্স পোষ্ট। তো এই পোষ্টত আপোনালোকৰ 30টা ভেকেঞ্চি ইয়াতে মুকলি কৰিছে ভাৰতীয় নৌসেনাৰ তৰফৰ পৰা। ইয়াতে আপোনালোকৰ বিটেক ডিগ্ৰী লাগিব, আপোনালোকৰ BCom, BSc, IT, MCA, MSc এই গোটেইকেইটা কোৱালিফিকেশ্যন থকা কেণ্ডিডেটসকলে আপোনালোকে এপ্লিকেশ্যন কৰিব পাৰিব। তো ইয়াতে দিয়া আছে 15টা পোষ্ট, এই পোষ্টত আপোনালোকৰ কাৰণে বিটেক ডিগ্ৰী মেনশ্যন কৰা আছে। তো আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। ভাৰতীয় নৌসেনাৰ যিটো অফিচিয়েল ৱেবছাইট আছে, এই ৱেবছাইটত গৈ আপোনালোকে 29 এপ্ৰিলৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। তো মোৰ এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত অফিচিয়েল লিংকটো মই দি দিছোঁ। আপোনালোকে আৰু সবিশেষ ডিটেইলছ যদি আপোনালোকে চাব বিচাৰে, এই অফিচিয়েল লিংকত গৈ আপোনালোকে চাব পাৰিব আৰু 29 এপ্ৰিলৰ পৰা আপোনালোকে এপ্লিকেশ্যনো কৰিব পাৰিব সেই লিংক যোগেদি। এপ্লিকেশ্যন ফিজ, কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ ইয়াতে নালাগে। কমপ্লিট প্ৰচেছটো আপোনালোকৰ অনলাইন মোড হয়। তো আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব লাগিব। তো ইয়াতে চাওক, আপোনালোকৰ কাৰণে ষ্টাৰ্টিং ডেট আৰু লাষ্ট ডেট আপোনালোকৰ ইয়াতে মেনশ্যন আছে, মই আগতে আপোনালোকক কৈ দিছোঁ। তো বন্ধুসকল, যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগি থাকে, ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপোনাৰ বন্ধুসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলত আপুনি ভিজিট কৰিছে, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখক, কিয়নো এনেকুৱা ধৰণৰ গভৰ্ণমেণ্ট ছাৰ্ভিচ ৰিলেটেড ভিডিঅ' মই সদায় আপলোড দি থাকোঁ।